কেন্দ্ৰীয় কাৰ্যালয় বড়োফা হাউচৰ পৰা আজি আমি শিক্ষাৰ লগত জড়িত বহুতো বিষয়ৰ ওপৰত আমি এই প্ৰেছ মিট আমি আয়োজন কৰিছোঁ। মূলতঃ গুণোৎসৱ 2024 জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল আৰু এই গুণোৎসৱৰ সময়ত ক্লাছ 6ৰ বিজ্ঞান আৰু অংক যি বিষয় আছিল সেই বিষয়ত ইংৰাজী মাধ্যম তাত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰ সেই আধাৰত মাতৃভাষা মাধ্যম বড়ো মাধ্যমত ইয়াত কুৱেশ্যন পেপাৰ ছপাব লাগে বুলি আমি দাবী জনাইছিলোঁ আৰু সেই কাৰণে আমি গুণোৎসৱ বৰ্জন কৰিব লগা হৈছিল। আমি প্ৰতিবাদ জনাব লগা হৈছিল, যাৰ কাৰণে 11,000 ছাত্ৰ ছাত্ৰী ইয়াত ক্ষতিগ্ৰস্ত হৈছিল বা তেওঁলোকে পৰীক্ষাৰ পৰা ডিপ্ৰাইভ হ'ব লগা হৈছিল। আমি অনিচ্ছাকৃত সত্ত্বেও আমি এই গুণোৎসৱ প্ৰতিবাদ আৰু বৰ্জন কৰিবলৈ বাধ্য হৈছিল, কাৰণ আমি মাতৃভাষাক মাধ্যমক গুণগত শিক্ষা আৰু ভাল শিক্ষা আৰু মাতৃভাষা মাধ্যমেদি বড়ো জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে আমি কাম কৰি আহিছোঁ। আৰু যোৱা 16/2/2024 যোৱা পৰহি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ MD ওম প্ৰকাশ ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা আমি একেলগে আমি আলোচনাত মিলিত হওঁ আৰু ৰাজ্য চৰকাৰে আমাক আমন্ত্ৰণ জনাইছিল। সেই আলোচনাত সিদ্ধান্ত হয় যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত আৰু তেওঁলোকক ন্যায় প্ৰদানৰ স্বাৰ্থত গুণোৎসৱত যি 11,000 বড়ো ছাত্ৰ ছাত্ৰী ক্লাছ 6ত যি বঞ্চিত হ'ব লগা হৈছিল বা তেওঁলোকে পৰীক্ষাৰ পৰা বিৰত থাকিব লগা হৈছিল, বৰ্জনৰ কাৰণে বা প্ৰতিবাদৰ কাৰণে তেওঁলোকক ন্যায় দিয়াৰ বাবে বা শৈক্ষিক ভৱিষ্যতক চিন্তা কৰি আগুৱাই নিয়াৰ বাবে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এটা বুজাবুজি হয়, আলোচনাত সিদ্ধান্ত হয় আৰু এইটো হ'ল যে তেওঁলোকৰ বাবে বিশেষ এটা পৰীক্ষা অনুষ্ঠিত কৰি পেলাই তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত আৰু লগতে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱা হয়। আৰু বিদ্যালয়বিলাকত যি গ্ৰেডিঙৰ ব্যৱস্থা সেই গ্ৰেডিঙৰ ব্যৱস্থাটো বিকল্প এটা মেকানিজমেৰে সেইটো দিয়া হ'ব আৰু তাৰ কাৰণে বিদ্যালয়সমূহে কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। সেই কথাটো আমি আজি স্পষ্টকৈ অসমবাসী বা বড়ো ছাত্ৰ ছাত্ৰী আৰু বড়ো গাৰ্জেনসকলক আমি জনাই দিলোঁ। ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত মাতৃভাষা মাধ্যমক গুৰুত্ব প্ৰদান কৰা হৈছে আৰু ইয়াৰ লগতে মাতৃভাষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাই গুৰুত্ব প্ৰদান কৰি আহিছে। তো আমি দাবী জনাই আহিছিলোঁ যে যি টেক্সট বুক হ'ব, যি পাঠ্যপুথি হ'ব, এইটো মাতৃভাষা মাধ্যমত ছপাব লাগে, কিন্তু 2023ত সেইটো হোৱা নাছিল। ইংৰাজী মাধ্যমত অংক আৰু বিজ্ঞান বিষয় এইটো প্ৰদান কৰা হৈছিল আৰু আমাৰ দাবী অসম চৰকাৰে সন্মান জনাই পেলাই, আমাৰ দাবী অসম চৰকাৰে গ্ৰহণ কৰি পেলাই 2024ত যি পাঠ্যপুথি, যি টেক্সট বুক, যি অংক আৰু বিজ্ঞান ক্লাছ 6 আৰু 7ৰ সেই পাঠ্যপুথি বড়ো ইংৰাজী, অসমীয়া ইংৰাজী, বেংগলী ইংৰাজীত তেওঁলোকে প্ৰকাশন কৰি পেলাই বা পাব্লিছ কৰি পেলাই বিতৰণ কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আৰু অলৰেডি অসম চৰকাৰে পাঠ্যপুথি বিতৰণৰ কাম আৰম্ভ কৰিছে। আৰু এই যে সিদ্ধান্ত গুণোৎসৱৰ বিশেষ সমপৰ্যায়ত এটা পৰীক্ষা বড়ো মাধ্যমৰ 11,000 ছাত্ৰ ছাত্ৰীক তেওঁলোকক ন্যায় প্ৰদান কৰা আৰু ক্লাছ 6 আৰু 7ৰ মেথছ আৰু ছায়েন্সৰ পাঠ্যপুথি টেক্সট বুক বড়ো আৰু ইংৰাজী বা অসমীয়া ইংৰাজীত বাইলিংগুৱেল টেক্সট বুক কৰা, সেই দুয়োটা যি এটা সিদ্ধান্ত, এটা শৈক্ষিক ভৱিষ্যত, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত, মাতৃভাষা মাধ্যমৰ ওপৰত চৰকাৰৰ যি এটা মানে যি কঠোৰ এটা সিদ্ধান্ত তেওঁলোকে যি এটা মানে পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰতিবাদৰ পিছত আমি নিখিল বড়ো ছাত্ৰ সন্থাই আজিৰ এই প্ৰেছ মিটৰ যোগেদি অসম চৰকাৰৰ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বড়ো মাধ্যমৰ বা বড়ো যিখিনি পৰীক্ষাবিলাক পাতা হয়, আজি ক্লাছ 1ৰ পৰা ক্লাছ 11লৈকে মাধ্যম চলি আছে, অহা বছৰ এইটো 12লৈকে চলিব। তো এই ক্ষেত্ৰত সেৱা যি বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন তাত একাডেমিক অফিচাৰ খালী হৈ আছে,
ইয়াৰ লগতে আসাম ষ্টেট টেক্সট বুক পাব্লিকেশ্যন এণ্ড প্ৰডাকশ্যন কৰ্পৰেশ্যনত একাডেমিক অফিচাৰ খালী হৈ আছে সেইটো তুৰন্ত নিযুক্তি দিবৰ কাৰণে অসম চৰকাৰে আমাৰ দাবী মতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু লগতে SCRTত ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং তাত লেংগুৱেজ লেকচাৰৰ লাগে সেইটো খালী হৈ আছে আৰু সমগ্ৰ শিক্ষা অভিযানত ট্ৰান্সলেটৰৰ পদ খালী হৈ আছে এই যে খালী হৈ আছে সেই খালী হৈ থকা কাৰণে কেতিয়াবা কুৱেশ্যন পেপাৰ ভুল হয় কেতিয়াবা টেক্সট বুক ভুল হয় কেতিয়াবা ছবি বেলেগ আৰু শব্দ বেলেগ এনেকুৱা বহুতো টেক্সট বুকসমূহত বা কুৱেশ্যন পেপাৰ যিকোনো বড়ো মাধ্যমৰ ক্লাছ 1ৰ পৰা ক্লাছ 11লৈকে যিখিনি ব্যৱস্থা বা প্ৰক্ৰিয়া বা শৈক্ষিক যি কাম চলি আছে তাত ক'তবা নহয় ক'তবা ত্ৰুটি ভুল বহুতো সময়ত আমি অভিযোগ চৰকাৰক আমি দিব লগা হৈছে আৰু যাৰ কাৰণে সেই পদবিলাক খালী হৈ থকাৰ কাৰণে এই ব্যৱস্থাটো হৈছে আৰু টেম্পৰাৰীৰে কাম চলাই থকাৰ কাৰণে হৈছিল আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া সেইদিনাখন কঠোৰ এটা পদক্ষেপ ল'লে যে সমগ্ৰ একাডেমিক অফিচাৰ লেংগুৱেজ লেকচাৰাৰ আৰু ট্ৰান্সলেটৰ সেই গোটেইখিনি পূৰণ কৰা হ'ব আৰু এইটো অতি শীঘ্ৰে তেওঁলোকে দায়িত্ব সহকাৰে কাম কৰিম বুলি আমাক কথা দিছে আৰু এইটো কাৰণে আমি ধন্যবাদ জনাইছোঁ টি গাৰ্ডেন মডেলত স্থাপন কৰা হ'ব ইয়াৰ ওপৰত সিদ্ধান্ত লোৱা হৈছে 101টা মানে 101 হাইস্কুল আৰু হাই ছেকেণ্ডাৰী বড়ো মাধ্যমত আপগ্ৰেডেশ্যন কৰা হ'ব পষ্ট ক্ৰিয়েশ্যন কৰা হ'ব যিহেতু মাধ্যম 11 আৰু 12ত এতিয়া আৰম্ভ হৈছে 75খন শোণিতপুৰ আৰু বিশ্বনাথত EGS স্কুল এতিয়া নৰ্মেল স্কুলত ৰূপান্তৰিত হৈছে LP স্কুল সেই ইয়াত মানে যেহেতু শিক্ষক নাই শিক্ষকবিহীনভাৱে চলি আছে তাত শিক্ষক দিয়া আৰু পোষ্ট ক্ৰিয়েট কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সিংগল টিচাৰ জিৰ' টিচাৰ বড়ো মাধ্যম বিদ্যালয়ত টেট শিক্ষক নিযুক্তিৰ কথা ইয়াত মানে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি কেম্পাছ এটা খোলা হ'ব ইয়াৰ কাৰণেও আলোচনা সিদ্ধান্ত লোৱা হৈছে আৰু যি ICDS অংগনবাদী কেন্দ্ৰত যি টেক্সট বুক সেই টেক্সট বুকটো বড়ো ছাত্ৰ ছাত্ৰীসকলে বা নতুনকৈ যিবিলাক অংগনবাদী চেণ্টাৰত যায় তেওঁলোকে সদায় অসমীয়া পাঠ্যপুথি লৈহে তেওঁলোকে পঢ়িব লগা হৈছে তো ইয়াৰ কাৰণে এই ক্ষেত্ৰত ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ লগত শিক্ষা বিভাগে কথা পাতি পেলাই টেক্সট বুক প্ৰণয়ন আৰু টেক্সট বুক বিতৰণৰ ক্ষেত্ৰত শিক্ষা বিভাগে দায়িত্ব সহকাৰে বড়ো মাধ্যমৰ টেক্সট বুক দিম বুলি আমাক কথা দিছে আৰু এই আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল আলোচনা ফলপ্ৰসূ আছিল আৰু ইয়াৰ কাৰ্যকৰী অতি সোনকালে হ'ব বুলি আমি কামনা কৰিছোঁ আৰু অসম চৰকাৰৰ প্ৰতি আমাৰ আহ্বান আৰু তেওঁলোকক আমি ধন্যবাদো জ্ঞাপন কৰিছোঁ থেংক ইউ নাই আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ কোকৰাঝাৰ জিলাত অসমৰ অন্য প্ৰান্ততো বহুতো ঘটনা পৰিঘটনা আমি দেখিবলৈ পাইছোঁ কিন্তু কোকৰাঝাৰ জিলাত যিখিনি আমাৰ এডুলেশ্যনছ যিখিনি আমাৰ টিনেজ এজৰ মানে ল'ৰা বা ছোৱালী সেই ষ্টুডেণ্টখিনিৰ মাজত যিবিলাকে হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত পঢ়ি আছে তেওঁলোকে কেতিয়াবা মানে ৰেপ মানে তাত মানে হোৱা ঘটনা মলেষ্টেশ্যন হোৱা ঘটনা কেতিয়াবা হত্যা মানে ছাত্ৰই আনজন ছাত্ৰক হত্যা কৰা ঘটনা আৰু ছুইচাইড কেছ ছুইচাইড ইনচিডেণ্ট আমি যোৱা পৰহি কোকৰাঝাৰ কলেজত গভৰ্ণমেণ্ট কলেজত পঢ়ি থকা ছোৱালী এজনীয়ে ছুইচাইড কৰি তেওঁ মৃত্যুৰ বৰণ হ'ব লগা হৈছে এনেকুৱা কেছবিলাক কোকৰাঝাৰ জিলাত মানে ধাৰাবাহিকভাৱে ঘটি আছে আৰু এইটো আমাৰ সমাজৰ কাৰণে আমাৰ অঞ্চলৰ কাৰণে বা এই জিলাৰ কাৰণে বা আন জিলাতো ইয়াৰ যি প্ৰভাৱ সেইটো কেতিয়াও মানে মংগলজনক নহয় সেইটো আমি গভীৰতাৰ যাই পেলাই আমি ষ্টাডি কৰিছোঁ অধ্যয়ন কৰিছোঁ আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থা সমাজ সংস্কাৰ আৰু সমাজ পৰিৱৰ্তন আৰু সমাজখন শান্তি আৰু এটা মানে স্থায়ী এটা পদ্ধতিৰে আগুৱাই নিয়াৰ বাবে আমি সদায় কাম কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী আৰু ল'ৰা ছোৱালী যিখিনি এডলেচেণ্ট আৰু টিনেজ এজৰ ল'ৰা ছোৱালী আছে তেওঁলোকক এটা কাউন্সিলিং আৰু তেওঁলোকক এটা মটিভেশ্যন আৰু জীৱন আগুৱাই নিয়াৰ ক্ষেত্ৰত যিখিনি প্ৰত্যাহ্বান সন্মুখত আহিব সেই চেলেঞ্জেছবিলাক আমি কেনেকৈ মোকাবিলা কৰি পেলাই আগবাঢ়ি যাম আৰু যিকোনো সমাজ বিৰোধী কাৰ্যকলাপ বা অপহৰণ ৰেপ বা মাৰ্ডাৰ বা ছুইচাইড ইনচিডেণ্ট যাহাতে মানে নাইকিয়া কৰিব পাৰে তাৰ কাৰণে জিলা প্ৰশাসনৰ লগতো আলোচনা কৰিম বিভিন্ন আমাৰ এজেঞ্চিজ আছে তেওঁলোকৰ লগতো আলোচনা কৰিম NGOsবিলাক বা গাঁওবুঢ়া আৰু লোকেল আমাৰ যিখিনি দল সংগঠন আছে তেওঁলোকক আমি মানে একেলগে আমি তেওঁলোকৰ লগত কাম কৰিম আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি এটা একশ্যন অৰিয়েণ্টেড প্ৰগ্ৰাম আমি তৈয়াৰ কৰি পেলাই
এই জিলাখনত যিখিনি ঘটনা পৰিঘটনা হৈ আছে সম্পূৰ্ণৰূপে এইটো নাইকিয়া কৰিবৰ কাৰণে আমি কাম কৰিবলৈ আমি প্ৰস্তুত মানে কিছুমান মানে আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ আৰু জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ যিকোনো এই কাৰ্যকলাপবিলাক নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকৰ দ্বাৰা প্ৰশাসনিক যিখিনি ব্যৱস্থা আছে যিখিনি এজেঞ্চি আছে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু সেই গোটেই ঘটনাক কঠোৰ হাতেৰে তেওঁলোকে দমন কৰিব লাগে তাকে আমি আহ্বান জনাইছোঁ আৰু দাবী ৰাখিছোঁ ইয়াত সংঘাত হ'ল যি কনফ্লিক্ট ইয়াৰ ওপৰত আমি যোৱাকালি অলৰেডি আমি প্ৰেছ ৰিলিজ এটা জাৰি কৰিছোঁ আৰু এই ঘটনাটো দুৰ্ভাগ্যজনক আমি এই ঘটনাক নিন্দা কৰিছোঁ ইয়াত যি এটা দুই সম্প্ৰদায়ৰ মাজত মানে এটা সংঘাত হ'ল যে ধৰ্ণা দিব গৈছিল ধৰ্ণাৰ পৰা ঘূৰি অহা সময়ত এটা সম্প্ৰদায়ে আনটো যি গ্ৰুপ আছিল তেওঁলোকৰ ওপৰত আক্ৰমণ চলালে আৰু ইয়াত PGR আৰু VGR কাৰ্বি আংলং যিহেতু 6ষ্ঠ অনুসূচিত 6 শিডিউল এটা মানে এটা প্ৰটেক্টেড মানে এটা ব্যৱস্থা বা কাৰ্বি আংলং কাউন্সিলৰ মাজত এই অঞ্চলটো পৰে তো ইয়াত ট্ৰাইবেলৰ যি অধিকাৰ সেইটো সদায় সুৰক্ষিত হৈ থাকিব লাগিব আৰু ভাৰত আৰু অসমতে যেহেতু কাৰ্বি আংলং আছে তো ইয়াত নন ট্ৰাইবেলে হওক বা আন জাতি জনগোষ্ঠীও তাত সুৰক্ষিত হিচাপে তেওঁলোকে থকাৰ অধিকাৰ আছে কিন্তু এই যে মাটি PGR VGR বা আমাৰ অঞ্চলত প্লেনত ট্ৰাইবেল বেলেন ব্লক আছে BTR 6 শিডিউল আছে কাৰ্বি আংলং আৰু ডিমা হাছাও এইটো এটা 6 শিডিউল হিলৰ কাৰণে স্পেচিয়েল এটা সুকীয়াকৈ এৰেঞ্জমেণ্ট আছে সেই এৰেঞ্জমেণ্টবিলাকৰ অধীনত সাংবিধানিকভাৱে যি সুৰক্ষিত ব্যৱস্থা আছে বা তেওঁলোকে যিখিনি মাটিৰ বাৰীৰ অধিকাৰ ইয়াত থকা পাহাৰীয়া জনজাতিসকলে যিখিনি তেওঁলোকে অধিকাৰ পায় সেই অধিকাৰক কোনো কাৰণত যাতে ভাবুকি নাহে কোনো কাৰণত যাতে থ্ৰিটেন নাহে তাৰ কাৰণে তেওঁলোকে মাত মাতিছিল আৰু এই ক্ষেত্ৰত আইনীভাৱে যিখিনি পদক্ষেপ ল'ব লাগে অসম চৰকাৰ আৰু কাৰ্বি আংলং কাউন্সিলে ইয়াৰ ওপৰত ল'ব লাগে ভূমি সুৰক্ষিত হ'বই লাগিব জনজাতিৰ ভূমি সুৰক্ষিত হ'বই লাগিব আৰু আন জাতি জনগোষ্ঠীও তেওঁলোকে তেওঁলোকৰ অধিকাৰ পাওক আমাৰ কোনো আপত্তি নাই কিন্তু এই যে ধৰ্ণা দিয়া কাৰ্যক লৈ পেলাই যি এটা সংঘাত হ'ল সেই সংঘাতত যিবিলাকে আক্ৰমণকাৰী সেই আক্ৰমণকাৰী দুষ্কৃতিকাৰীক আমি দাবী জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকক সকলোকে কৰায়ত্ব কৰিব লাগে আৰু মানে সঠিক পানিছমেণ্ট আৰু শাস্তি বিহিব লাগে কোনো কাৰণত তাত যাতে গোষ্ঠীগত এনেকুৱা ভুল বুজাবুজি বা তেওঁলোকে কমিউনেল এটা ক্লেছিং যাতে নাহে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু শান্তি যাতে তাত বৰ্তাই ৰাখে শান্তি পৰিৱেশ যাতে ঘূৰি আহে তাৰ কাৰণে প্ৰশাসন অসম চৰকাৰ কাৰ্বি আংলং কাউন্সিল একেলগে সকলোৱে মিলি কাম কৰিব লাগে নাই মোৰ সৈতে আমাৰ এপছুৰ কেন্দ্ৰীয় উপসভাপতি দুয়োগৰাকী এডভাইজাৰ আছে আমাৰ সাধাৰণ সম্পাদক আছে আমি কেন্দ্ৰীয় কমিটি এপছুৱে যোৱা গোলাঘাট অধিৱেশন আমাৰ যি হৈছিল সেই অধিৱেশনৰ প্ৰতিনিধি যি সভা ইয়াত আমি বহুতো শৈক্ষিক সামাজিক আৰু আমাৰ বড়ো শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছে আৰু ইয়াৰ লগতে আমি এই যে ৰাজনৈতিক যি এটা বিষয় আগন্তুক 2024ত যি লোকসভা নিৰ্বাচন আহি আছে সেই বিষয়টোৰ ওপৰতো আমি গুৰুত্ব সহকাৰে বিতংভাৱে আমি পৰ্যালোচনা কৰিছোঁ প্ৰায় 3000 ইয়াত প্ৰতিনিধিসকল আছিল এপছুৰ বিভিন্ন জিলাত আৰু ইয়াত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে প্ৰথম কথাটো হ'ল যে বড়ো শান্তি চুক্তি এতিয়াও ৰূপায়ণ হ'বলৈ আৰু বহুখিনি অমীমাংসিত বিষয় আছে যিখিনি বিষয় ৰূপায়ণ হ'ল তাৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰক আমি ধন্যবাদ জনাইছোঁ কিন্তু যিবিলাক মূল বিষয় আছিল যে সীমা সম্প্ৰসাৰণ গাঁও অন্তৰ্ভুক্ত আৰু যি 6 শিডিউল এমেণ্ডমেণ্ট ভাৰতৰ সংসদত পাৰ্লিমেণ্টত যি আনিব লাগে তাত মানে 40টাটো 60টা সমষ্টি বঢ়াব লাগে পাৱাৰ অন ফাংচন ছাবজেক্ট বঢ়াব লাগে BTADটো BTR নামাকৰণ কৰিব লাগে এইটো 6 শিডিউল এমেণ্ডমেণ্ট সংসদত বিধেয়ক আনিব লাগিব আৰু কাৰ্বি আংলঙৰ ST হিলৰ বিষয় সেইটো অমীমাংসিত হৈ আছে ইয়াৰ মৰ্যাদা পাব লাগিব বড়ো কছাৰী কাউন্সিলৰ যি গাঁও অন্তৰ্ভুক্তৰ কথা এইটো এতিয়ালৈকে মীমাংসা হোৱা নাই তো এই গোটেই বিষয়বিলাক আমি পৰ্যালোচনা কৰি সেই গোটেই বিষয়টো যিহেতু ৰাজনৈতিক বিষয় আৰু নেশ্যনেল কমিটমেণ্ট ভাৰত চৰকাৰ অসম চৰকাৰ আৰু চুক্তি স্বাক্ষৰকাৰীৰ লগত বুজাবুজি হৈছিল তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক দিনত সেই সমস্যাটো যদি সমাধান কৰিব লাগে তেতিয়াহ'লে আমাৰ হৈ কোনোবা নহয় কোনোবা প্ৰাৰ্থী বা MP কোনোবা নহয় কোনোবা চৰকাৰ বা দলে
সংসদত উত্থাপন কৰিব লাগিব বিধেয়ক আনিব লাগিব তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয় কমিটি আৰু প্ৰতিনিধি সভাই এটা সিদ্ধান্ত ল'লে যে যি প্ৰাৰ্থী বা যি ব্যক্তি আৰু যি দল ইয়াত আমি খুকিয়াকৈ কৈছোঁ প্ৰাৰ্থী আৰু ব্যক্তিয়ে জাতীয়তাবাদ জাতীয় চিন্তা থকা ব্যক্তি আৰু প্ৰাৰ্থী হ'ব লাগিব বড়ো শান্তি চুক্তিৰ আখৰে আখৰে ৰূপায়ণৰ ক্ষেত্ৰত তেওঁ আগভাগ ল'ব লাগিব আৰু তেওঁ খালি মানে কথা ক'লে নহ'ব তেওঁ দায়িত্ব সহকাৰে কাম কৰাৰ কাৰণে তেওঁ আগবাঢ়িব লাগিব এই চেতনাটো তেওঁ থাকিব লাগিব দ্বিতীয় কথাটো হ'ল যি দলে নিজৰ ইস্তাহাৰ নিজৰ ইলেকশ্যন ইস্তাহাৰত মানে ক্লিয়াৰ কাট লিখিব যে আমি বড়ো শান্তি চুক্তিক 100% ৰূপায়ণৰ ক্ষেত্ৰত দিল্লীত অসমত বা যিকোনো পৰ্যায়ত আমি কাম কৰিম সেই দলৰ ইস্তাহাৰটো আমি চাম সেই ব্যক্তি আৰু প্ৰাৰ্থীৰ যি বিবেক তেওঁ চিন্তা তেওঁ যিখিনি মানে কামৰ মানে একৰ্ডৰ প্ৰতি তেওঁ ইচ্ছা সেই গোটেই বিষয়টো আমি চাম আৰু এই গোটেই বিষয়টো লৈ পেলাই আগন্তুক দিনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ বিশেষ এটা পদক্ষেপ বিশেষ এটা সিদ্ধান্ত থাকিব আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় কমিটি আৰু প্ৰতিনিধি সভাই সিদ্ধান্ত লৈছে যে এই কোন ব্যক্তি কোন প্ৰাৰ্থীক আমি সমৰ্থন দিম কোন দলক আমি সমৰ্থন দিম আমাৰ চুক্তি ৰূপায়ণৰ স্বাৰ্থত বা বাকি জাতীয় যিখিনি মানে বিষয় আছে এইটো মানে সমাধানৰ স্বাৰ্থত তাৰ কাৰণে আমি বিবেচনা কৰিম এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই আমি বিবেচনা কৰি আছোঁ আমি আলোচনা বিলোচনাবিলাক কৰি আছোঁ আমাৰ সিনিয়ৰবিলাকৰ পৰা আমি মতামত লৈছোঁ আমাৰ এপছু যিখিনি মানে আগৰ কৰ্মী বা ইণ্টেলেকচুৱেলৰ পৰা আমি মতামত লৈছোঁ কোকৰাঝাৰৰ কাৰণে আমি কোনোবা দল কোনোবা প্ৰাৰ্থী আৰু ব্যক্তিক আমাৰ এজেণ্ডা আমাৰ সিদ্ধান্ত মৰ্মে আমি সমৰ্থনৰ কাৰণে আমি বিবেচনা কৰিম 2 নম্বৰত দৰং ওদালগুৰি শোণিতপুৰ লখিমপুৰ ডিব্ৰুগড় গুৱাহাটী আৰু কাজিৰঙা সেই সমষ্টিবিলাকত যিমান বড়ো ভোটাৰ আছে আমাৰ আঞ্চলিক আৰু জিলা কমিটিবিলাক আছে তেওঁলোকৰ পৰা আমি মতামত সংগ্ৰহ কৰিছোঁ তাৰ কাৰণে আমি বিকল্প এটা পদ্ধতিৰে চুক্তিৰ স্বাৰ্থত আৰু সেই অঞ্চলৰ উন্নয়নৰ স্বাৰ্থত আমি কাম কৰিবলৈ বা সমৰ্থন দিবলৈ সেই বিবেচনা এই যি প্ৰক্ৰিয়া আৰু সেই আলোচনা বিলোচনা বৰ্তমান চলি আছে এটা সময়ত আমি সমৰ্থন দিম না নিদিম বা আমি ইয়াত ভাগ ল'ম না নল'ম ইয়াৰ কাৰণে আমি ৰাজ্যক আমি অৱগত কৰিম কিয়নো আমি অৰাজনৈতিক সংগঠন জাতীয় সংগঠন আমি ছাত্ৰ সংগঠন যেহেতু আমি দল নহয় বা আমি পাৰ্টি নহয় কিন্তু আমি চুক্তি বা আমাৰ বিষয় বা আমাৰ যি সিদ্ধান্ত অনুযায়ী আমি আগবাঢ়িম क'क्राझार सरनि साखाथि थिथागुरियाव थानाय मानास पाब्लिक स्कुला 2024-25 सोलोंथाइ बोसोरनि गोदान मुं थिसननाया सोलिगासिनो थिथागुरियाव थानाय इंराजि बिजोंनि मानास पाब्लिक स्कुलाव दासान्दि नार्सारिनिफ्राय 8 थाखोसिम गोदानै मुं थिसननाया सोलिगासिनो बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसाफोरनि थाखाय दं मोजां खाबुफोर थाखो फोरोंथायनि अनगायैबो योगा क्लासेस बेसिक कम्पिउटार एडुकेशन इंग्लिश स्पीकिंग स्किल मैथ्स एंड साइंस प्रोजेक्टिंग हाईली एक्सपीरियंस फैकल्टी आरो स्मार्ट क्लासेसनि खाबुफोर दं बेजों लोगोसेनो बे फरायसालियाव हौवासा आरो हिन्जावसानि थाखाय आलादा हस्टेलबो दं गोसो गोनां बिजाथिफ्रा थिथागुरिनि मानास पाब्लिक स्कुलाव मुं थिसनोब्ला नैबे जानबुं नम्बर 6000853288 6000489621 9101 008849 कल खालामनानै सुलाद लानो हागोन।